অনুষ্ঠান শেষ কৰি যাম বুলি তাৰ বাবে আপোনালোককো শ্ৰদ্ধা জনাইছোঁ। আও হৰি মাত কমিবই আজি, যিটো ঠাণ্ডা পৰিছে ন, ভল্টেজটো অলপ আনিব লাগিব। একদম ধুনীয়া বিৰামন ঠাণ্ডা লাগিছে যে। সদৌ অসম ছাত্ৰ সন্থাৰ সকলো কৰ্মকৰ্তা ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ। ইমান এটা পবিত্ৰ অনুষ্ঠানত আমাকো সুযোগ দিছে এখতে কাহাৰ। আৰু আপোনালোকে ইমান কেইকেইটাই ক'লে ইমান দেৰিলৈকে আপোনালোক আছে, অনুষ্ঠান উপভোগ কৰি আছে, সঁচাই আপোনালোককো আমি ধন্য মানিছোঁ। আৰু ইমানখিনি প্ৰগ্ৰামটো হ'ল, আমি বেছি সময় নলওঁ, অকণমানকৈ আপোনালোকৰ মনোৰঞ্জন দিব চেষ্টা কৰিম, আমাকো সহযোগ কৰি যাব। আপোনালোকে চিৰিয়েল চাই আছেনে? ইংলিছৰ টিচাৰ এগৰাকী আহিছে নহয়, খুব শিকিছোঁ ভইচ, হা পঢ়ি ধুনীয়া লাগে। আৰু গাড়ী এখনো ল'ম বুলি ভাবিছোঁ 120 পালে। চাইছে এপিচোডবিলাক। তথাপিও এইখিনিতে আমি পাহৰি গ'লে নহ'ব। কথা কওঁতে মনত পৰিছে মোৰ যে আমাৰ যিহেতু ভোগালী বিহু প্ৰভাৱ এতিয়াও আমাৰ গাত আছে অসমীয়া হিচাপে। এই সুযোগতে বিহুৰ শুভেচ্ছাও দিছোঁ। বিহু ভালে ভালে গ'লনে? তিলপিঠাবিলাক আকৌ গৈ টেমাত সোমালগৈ। তিলপিঠাটো নেখায় হে, নহয়নে মানুহে ইমান মেহনত কৰি বনায়। তথাপি ভোগালী বুলি মই বোলো ধুনীয়াকৈ গণেশগুৰিত চিতল মাছ এটা লওঁ, লৈ খাওঁ। সুধিলোগৈ উৰুকাৰ দিনা দাম কিমান, বোলে 1500 টকা। মই বোলো কিমান আছে চাব পাৰিম, বেপাৰীটোৱে নিজেও নুচুৱে, ইমান গ্লেমাৰ সেইদিনা। কৈছে দিয়ক দাঙি চাওক। এনেকৈ দাঙি লৈ আৰু মোবাইলটো উলিয়াই চেলফি এখন উঠি ফেচবুকত দি দিলোঁ আৰু বোলো চিতল উইথ মি, হেপ্পী বিহু। হৈ গ'ল বিহু আৰু। ঘৰলৈ চন্দা মাছ, চালানী চন্দা আনিলোঁ, নিমখত তিয়াই থৈ ভাজি খালোঁ আৰু হেপ্পী বিহু। মোৰ ঘৰ এইবাৰ, তোৰ ঘৰ সিবাৰ, মাজতে বুৱতী ৱাওটো কি? এতিয়া যে মিউজিকৰ মানুহ গুচি গ'ল, মই মিউজিক দিছোঁ চা। বেয়া কৰিছে, ভাল হৈছে, ধুনীয়াকৈ শুনি ল'বি। ধুনীয়া হৈছে। অঁ ধুনীয়া হৈছে। মোৰ ঘৰ দিয়ে দিলি কিয়? ধুনীয়া হৈছে বুলি কৈছে, এতিয়া প্ৰথমৰ পৰা দিছোঁ চা। মাজৰ গেপটো ল'বি, লৈ পেলাই তই দিবি। শেষত দিম। শেষত দিবি। মোৰ ঘৰ এইবাৰ, তোৰ ঘৰ সিবাৰ, মাজতে বুৱতী লৈ চৰাই হোৱা হ'লে। সেইটো কি দিছ? চাই মাতটো দি দিছোঁ চা, চাই দিবি। সেইটো মাৰ মাতটো দিছ তই। চৰাই হোৱা হ'লে উৰি গ'লো হেঁতেন। এইটো কি? চাইটো উৰি গ'ল চা। ভালকে গান এটা গাওঁ, কথা কৈ নিদিবি। মাজনী মা চাদৰো নবলি, মাজনী মা গামোচা নবলি, শুভ সময়ত পাঁচ দুৱাৰখন লগাই নগলি, দুৱাৰ ডাংকতে থলি, দুৱাৰ ডাংক। দহ চিন্তা কি হ'ব চা? তাৰ মাজনী মাকৰ কি হ'ল? পিছালত যোৱা নামাৰিলে যে চুৰ সোমাই যদি। যা তই মাজনী ঘৰত নাইট ডিউটি মাৰগে, যা। এই বিহু নাগাওঁ যা। মানুহখিনি এইটো সময়টো ইমান উৎসাহ, ইমান সুন্দৰ। মই সহযোগ কৰিছোঁ চা। মাৰ মোৰতো কৈছ, কিন্তু তই কথা নকবি, মই সেইটোকে সহযোগ বুলি মানি ল'ম, হ'ব? আৰু এয়া মোবাইলত ৰেকৰ্ডিং হৈ আছে ন, পৰিয়ালৰ মাজত পুৰা বুজা পৰা পুৰা আছে আৰু ন। ঠাণ্ডাত যিসকল আহিব পৰা নাই, হোৱাটছআপত চাগে ৰাতিয়ে গুচি যাব ন বস্তু আৰু। ঠিকে আছে। মানুহ দেখিছোঁ আজি। হয় চা। কি হয় ছাৰ? মানুহ দেখিছোঁ আজি। মানুহ দেখিছোঁ আজি, বহুত মানুহ। মই কিন্তু বহুত নেদেখিছোঁ, চকুটো খচখচা আছে চা। কি হ'ল? চা মোৰ চকুকেইটা ডক্টৰক দেখাই দিবচোন। কিয়? মই বহুত আঁতৰলৈকে নেদেখিছোঁ চা। নেদেখ? আঁতৰলৈ নেদেখিছোঁ চা। চকু ডক্টৰক দেখুৱালেতো তোক চশমা দি দিব। চশমাটো দি দিবচোন। কিন্তু চশমাত খৰচ পৰিব তোক।
খৰচ কৰি দিব মোৰ যে চকুটো বেয়া হৈ গৈছে তই কি বহুত আঁতৰলৈ নেদেখ নে মই আঁতৰলৈ ওচৰত দেখো আঁতৰলৈ নেদেখো চা তেতিয়াহ'লে এই ওপৰলৈ চাচোন তই কি এইটো কি জোন বাই হে ইমান দূৰলৈকে দেখিছা আকৌ কি লৈছাচোন মণিজনী বিয়া হ'ল কথাটো শুনিছে মণি আমাৰ মই কেনেকৈ বিহুটো খেদিছোঁ মানে আৰু মই মানে ওচৰৰ কলনী মহিলাসকলেও মানে মোৰ লগত এটা ভাল ধৰক এটা এনেকুৱা সেই চলিছে আৰু বিহুটো ধুনীয়াকৈ গৈছে বাৰু তাই বিয়া হৈ গ'ল পেপাৰ নিউজ ওলাই গ'ল নহয় প্ৰথম নিউজটো ডাঙৰকৈ ঠিকেই দিছে বেহাৰবাৰী আউটপোষ্টৰ মণিৰ বিয়া তাৰপিছত আকৌ দিছে কে সংসাৰত আউল লগা পাপৰিৰ বিয়া এতিয়া মোৰতো শহুৰক তেওঁলোকৰ মিতিৰৰ মানুহে সুধিব নোৱাৰে মোৰ সঁচাখনত কিবা কেৰম লাগিল বুলি ভাবিছে পিছত আকৌ ফোন কৰি চবকে তাইৰ নামে পাপৰি মিলাব লগা হৈছে যে এইটো নিউজটো মানে চাবৰ কাৰণে তেনেকৈ দিব নালাগে আৰু দেই সঁচাখন থাকি যাব ন হয়নে নহয়নে ভালেই পাইছে অ' মাত নাই দেখোন অঁ মাতটো দি থাকিব তেতিয়াহে ভাল লাগিব কিয়নো তেনেকৈ ডাউন প্লে আছে 4G ওলালটো আজিকালি মণি এতিয়া কেনেকৈ আনিব এই ঠাণ্ডাত আৰু ইমান ভিৰ দেখিছোঁ নানিলোঁ ভালেই হ'ল চুটি চাপৰ মানুহ কাৰ পকেটত সোমাই গুচি যাব কোনে জানে পেট পোহা ক'লেহে যাব আৰু ঘৰতে আছে এইটো পেট পেলাই সিও জ্বলাই খাইছে খুব চাই ন বেহাৰবাৰীখন আমি মানে ভাওনা কৰিবলৈ মাতে যে ক'ৰবাত ৰাস কৰিবলৈও মাতে নহয় ৰাস কৰিবলৈ গ'লোঁ মই ভাও এটা মই মুখস্থ কৰিলোঁ চেওঁখিনি মুখস্থ কৰি মই যাব নোৱাৰিলোঁ কাৰণে আমাৰ গাধটো শিকালোঁ মই বোলো মোহন এনেকুৱা কণ্ডিশ্যন এইখিনি চেওঁখিনি তই মনত ৰাখি পেলাই তই এইখিনি চেওঁ বজাব তেতিয়া তই নাচি দিবি মই অকণ পাহৰিছোঁ কিবা এনেকৈ টৌ টাক এনেকুৱা সি গৈ পেলাই যে কি কৰিলে নহয় তাৰপৰা পিছত কমিটিয়ে মোলৈ ফোন কৰিছে বোলে খোলৰ চেৱে বেলেগ কৰি পেলালে সেইজনে কি কৰিলি তই ঐ চা মানে খোলৰ চেওটো যে মনত মোৰ নৰিছে মই খোলৰ চেওটো নিজে বনাই ল'লোঁ চা কেনেকুৱা মানে এনেই কেনেকুৱা আছিল মই যে শিকাইছিলোঁ আপুনি যে শিকাইছে টাকটি খিতৌ টাকটি তৌ টাকটি খিতৌ টাকটি টাক দিন দে টাকটি খিতৌ টাকটি টাক সেইটো যে মই পাহৰি গৈছোঁ মই নিজে বনাই ল'লোঁ চা কি বনাই টাক চিনি নাপাওঁ টুক চিনি পাওঁ টাক চিনি নাপাওঁ টুক চিনি পাওঁ দিন দে ভালকে দিন দে আচোন দিন দে টাক খেতি যাওঁ ধুনীয়া এতিয়া আমাৰ এতিয়া অসমলৈ আজিকালি বলিউডৰ বিভিন্ন মানুহ আহি থাকে নহয় মাজতে আমিৰ খান আহি যোৱা নাই জানো গমটো পাইছে এইবাৰ মানে নানা পাটেকাৰ আহিব হেনো অসমলৈ মাজুলীলৈ যাব তাত ৰাস চাবলৈ তাৰ ৰাইজে ইমান ডাঙৰ ষ্টাৰ পাইছে আৰু এৰি দিবনে চবেই হেঁচা মাৰি ধৰিছে নাই ছাৰ আপুনি আৰু কিবাকৈ কংসটো কৰিবই লাগিব এতিয়া নানা পাটেকাৰ কংস কৰিলে কি হ'ব য'ত কংস এনেকৈ হাঁহে এইফালে নানা পাটেকাৰ এইটো আমি প্ৰম'হে বজাই থলোঁ নেক্সট বিহু পেণ্ডেলবিলাকত এইটোৰ ওপৰত আমি ক'ম আজি এডভাৰটাইজ মাৰি থলোঁ কৈছা ইমান মানুহে আমাক সহযোগ কৰিছে মই মানুহখিনি যোৱাৰ আগত সাধু এটা কৈ যাবলৈ মন গৈছে কোৱা আকৌ ধুনীয়াকৈ আপুনি সহযোগ কৰি যাব কৰিম দে এখন দেশত এজনী বুঢ়ী আছিলে চাহ তাৰপিছত বুঢ়ীজনী বহুত সৰুতে মৰি থাকিলে চাহ তাই ডাঙৰ হ'বলৈকে নেপালে তাৰপিছত বুঢ়ীজনীয়ে মৰি গৈছে কাৰ ঘটিটো সাধুটো আছে সাংসাৰিক মানুহবিলাকৰ যিমানে যি নহওক ঘৈণীয়েকৰ প্ৰতি কিন্তু সদায় মৰম থাকিবই বিশ্বাস থাকিবই তথাপিও কিয় নাজানো মোৰ হয় বেলেগৰ হয়নে নহয় নাজানো মাকৰ ঘৰলৈ গ'লে কিন্তু ভাল লাগে আকৌ সেইকেইদিন মোৰ মণি সিয়া মাজতে গ'ল ফুৰিবলৈ দিনতে আমি বধি দিলোঁ নতুকনৰ লগত বোলে তুলসীৰ তলে মৃগ পহু চৰে ঘৈণী নথকা ঘৰত দিনতে চলে বোলে শুনিও ক সভাসদৰ মুহুৰৰ বচন বোলে এটা হাত দুটা মানুহ জেগাতে খতম কেনে পিছে ঠিকে আছে আপোনালোকে এনেকৈ আমি সোমাই আহোঁতে দুইটাই কথা পাতিছোঁ বোলো অকণমান কম আৰু 5 মিনিটমান কিন্তু আপোনালোকৰ উৎসাহটো দেখি আচলতে বেছিকৈ বাঢ়ি গৈ আছে তথাপি আমি বহুত বেছি দীঘলো নকৰোঁ
আৰু এটা বা দুটা মোক মানে মানস দাক মই অথনিৰ পৰা ক'লোঁ বোলে আমাক অকণ আগতে দি দিয়ক মানস দাই কৈছে দি আছোঁ ক'লে এই মাত্ৰ আকৌ ক'লে তহঁতৰ দিয়ে দিছোঁ আহ মই তাই কৈছোঁ বোলে এইটোৱেতো শেষ আৰু মই আকৌ প্ৰথম ভিডিঅ' কাম মানস দাৰ লগতে কৰিছিলোঁ বিশ্বনাথ চাৰিআলি ডিজাইনাৰ ডাইৰেকশ্যন নহয় ঢুলীয়া চুলি দীঘল আছিল ভকতৰ নিচিনা ইংলিছ বাইদেউ দিয়ক গাই দিয়ক অকণমান ইংলিছ মানে চাইছিলে ভিডিঅ'টো মই মানে গোৱাই ভাগ নাই হ'লেও অকণমান ট্ৰাই কৰিছোঁ এই হাইস্কুলত আমাক যে ইংলিছ পঢ়াইছিলে এই বাইদেউজনী সঁচাই ধুনীয়া আছিলে এই ভাল লাগে কিনো মই বাইদেউ চাই শিকিলোঁ এই ভণ্টি লগৰবোৰ চাব পৰা হ'লো তেতিয়াই প্ৰেমতে পৰিলোঁ পাহৰি গ'লো নহয় বেলেগ এটা গাইছোঁ দেই বিহুখন গাই দিয়ক সহযোগ কৰিব দেই নহ'লে আধাটা বন্ধ কৰি দিম আকৌ এ মোৰে দুখে দেখি এ কান্দে নপখি হৰি লাই হুচিয়া তুমি হেলা হৰি বুজিও নুবুজাও কিনো জুই লগালা মন বৰ ঘৰৰ বৰ খুটা বৰ গাত খান্দোতে খপলাং চিপাং মাজোতে ঘৰৰ বৰ খুটা বৰ গাত খান্দিলো খপলাং চিপাং মাৰিলো তথাপিতো নকমিলে দুবাহুৰ জোৰ হালধি বাৰীতে হালাবা আছিলো ভালুকে লগালে খেদা মাতটো অকণ কমিছে হালধি বাৰীতে হালাবা আছিলো ভালুকে লগালে খেদা বোলো ভালুকে লগালে খেদা এই বিশ্বনাথ চাৰিআলি ছোৱালী এই জোকাম বুলি ভাবোতে কমিটিয়ে লগালে সমনীয়াই জোকাব ধন্যবাদ আৰু কেইটামান মই সৰু সৰু ল'ৰা ছোৱালীবিলাকে মোহনে যিটো কয় যিটো পঢ়ে সেইটো কিন্তু তোমালোকে ইয়াৰটো ফ'ল' নকৰিবা সৰ্বশিক্ষা ইয়াত কোনদিনা জেলত ভৰাই ঠিক নাই এটা জেগাতে লিখি দিয়াতো এতিয়া নতুনকৈ কবিতা লিখি আনিছে এইবাৰ মই নিজে আছিলোঁ চা দে গাচোন পাৰ চৰাই উৰি গ'ল পালে নদী পাৰ বহি ভাবি আছে আজি কি বা পাৰত বহি আকৌ কিয় ভাবি আছে আজি কি বা আপুনি ভাবিছে কিয় ভাবিছে শুক্ৰবাৰ ওখ ঘৰত পোৱা কথা আছিল যে এৰা গৌ আগ খাওঁ কিয় আগ নাখাই গুৰিটো খাই দাঁতনো ভাঙো কিয় কেনেকুৱা পাইছো ধুনীয়া আৰু মই বহুত হৈছিলো চা কি হৈছিলি হালধীয়া চৰাই কৰ্তলৰ চাউল খাই বাও ধান ইমান ধুনীয়া কৰ্তলৰ চাউল ঘৰত থাকোঁতে পাঠালৰ চৰাই উৰি গৈছে হালধীয়া চৰাই কৰ্তলৰ চাউল খাই খাওঁতে পুতেকে টেম্পু চলাই যায় তই কোন খাওঁতৰ কথা কৈছ খাওঁত চিনি পাইছে আপোনালোকৰ ঘৰ আছে যে পাণৰ বেপাৰ কৰে সকলোকে মানুহটো তাৰ পিতেকে টেম্পুহে চলায় মূৰ্খ মানুহ এটা মানে বিৰাট দুখীয়া ঘৰৰ অৱস্থাই নাই ল'ৰা ছোৱালী 4টা খুব দুখীয়া এমুঠি খালে এমুঠি চিন্তা কৰিব লাগে ঘৈণীয়েকক কৈছে বোলে লাহৈ আমাৰতো ঘৰৰ অৱস্থা জানোই চৰকাৰে নতুন আঁচনি এটা দিছে আজি পেপাৰত পাইছোঁ মই পঢ়িলোঁ 5টা ল'ৰা যাৰ আছে
5 লাখকে টকা দিব আমাৰতো 4টা ল'ৰাহে তোক কথা এটা কওঁ তই কিন্তু জাঙুৰ খাই নুঠিবি অভাৱটোলৈ চাইহে কৈছোঁ বোলে কওকচোন বোলে আমাৰ যে সেই সিটো মূৰৰ যে শেৱালি তাই সেই ল'ৰাটো মোৰে 5 লাখ টকা পাম কাৰণে কথাটো কৈছোঁ মই তাক লৈ আনো তই জাঙুৰ খাই নুঠিবি দুবেলা দুমুঠি খাবলৈ পাম ঘৈণীয়েকে মুখেৰে মতা নাই যি ভাল দেখে কৰক তাকে কি গ'ল আৰু শেৱালিৰ ওচৰত গৈ পেলাই শেৱালিক আৰু বোলে চৰকাৰটো আঁচনিটো গম পাইছোঁ পেপাৰ দিছে মোৰ 4টা 5টা হ'লে 5 লাখ পাম মোৰ ল'ৰাটো দি দিয়া মানুহটোৱে ল'ৰাটো লৈ ঘৰ আহি পাইছেহি আৰু ঘৈণীয়েকক বোলে আমাৰ বাকী 4টা ক'লে ঘৈণীয়েকে বোলে পেপাৰ অকল আপুনিহে পঢ়িছেনে যোনে যোনে পইচা লৈ লৈ গৈছে দেখিলে আহোঁ বুলি নক'বা মাজনী তীতক দেখিলে আহোঁ বুলি নক'বা মাজনী ঐ মোৰেনো পানী পৰা ঘৰ এই হাতত ৰিয়ালৈ পানীটো কি থাকোঁতে মাজনী হাতত ৰিয়ালৈ পানীটো কি থাকোঁতে মাজনী ঐ হ'বনো পানী লগা জহাচি যাব পাৰিছোনে নাই এই ভকতি উত্তম ফল খাবা যিদিনা এইবিলাক মানসদাৰ পৰাই শিকা এতিয়া যে ৰাইজে চিৰিয়েলত দেখিছে মই যদি মানসদাৰ লগত কাম নকৰিলোহেঁতেন মই চাগে এইবোৰ গাব নেজানিলোহেঁতেন এই ভকতি উত্তম ফল খাবা যিদিনা উশাহে নেটানেগে আমাৰ মুখত ঔষধ নাম ল'বা সেইদিনা লোৱা নাম কৰা নিজ কাম মুঠিত নিস্পৃহ হোৱা লোৱা হৰিনাম ধৃতৰাষ্ট্ৰই কৈছে যে গান্ধাৰী ই হাঁহিলে যে গান্ধাৰী মই সঁচাকৈ বৰ সুখী গান্ধাৰী তুমি মোক 100 পুত্ৰ দান দিলা গান্ধাৰীয়ে কৈছে সেই স্বামী দেই আপুনি যদি অন্ধ নহ'লেহেঁতেন ইয়াক কেতিয়াও সম্ভৱ নহয় ধৃতৰাষ্ট্ৰ সন্দেহ হৈ গ'লে গান্ধাৰী তুমি ইয়াক কি কথা কৈছা সেই 100 পুত্ৰ মানে মোৰ নহয় গান্ধাৰীয়ে কৈছে মই কি জানো প্ৰভু ময়োতো চকুত কাপোৰ বান্ধি আছিলোঁ তুমি বাৰু জানানে নাজানানে নেদেখা বহাগতে কপৌ ফুল হয় কিয় ধুনীয়া তাতোকৈ ধুনীয়া তুমি মোৰ জানমণি পকেটৰ পৰা হাত উলিয়াব নালাগে দেই যি ঠাণ্ডা পৰিছে মই এনেই ৰিদমটো মনতে লৈ আছোঁ চাপৰি বজাব নালাগে তাই বুজি পাওঁ দিয়কচোন যি ঠাণ্ডা তামিল ಇಲ್ಲ ನಾನು ಮಂಡು ಭಯಂಕರ ಸ್ವಾಮೀಜಿ ಅಯ್ಯಯ್ಯೋ ಅಂದ್ರೆ ಪೋಲುಮಾ ನಿಂದ್ರು ಕಟ್ಟ ಪೋಲುಮಾ ಜಾನೆ ಜಹನಿ मेरे बाबा जाने जहनी यस पप्पा एटिंग सुगर इंटिम कुंबा नो पप्पा टेलिंग लाई नो पप्पा अपन माउथ है मনত रोल सा कब पारिबी गोटेটো पारिबी শেষৰখিনিহে পাৰিবি শেষৰখিনি পাৰি দে শেষৰখিনি ক'লেও হ'ল দে সেইখিনিহে জানে মুখ্যটো বাংলাদেশি নানা পাটেকা চলে এটা বাংলাদেশি জন্ম দিয়ে হাজারটা স্বদেশী চলে এটা বাংলাদেশি ইলেকশন আহিব তো অসমৰ কাটাতে পচিব হাম তো হামাৰে তো বাকি সব আসাম বেষ্ট চলে এটা বাংলাদেশ এইখন শংকৰা জানৰ দেশ লাচিত কনকলতাৰ দেশ কত জাতিৰ শক্তি ক'ত হেৰাল অসমীয়াই যদি ইংৰাজ খেদিব পাৰে অসমীয়াই যদি মোগলক খেদিব পাৰে অসমীয়াই বাংলাদেশীকো দৌৰাই খেদিব পাৰিবনে চলে এটা বাংলাদেশ জন্ম দিয়ে হাজাৰটা স্বদেশী চালা এনে হাঁহি নানা পাটেকা ন এনেকে স্পীড ব্ৰেকাৰ নিচিনা তথাপি বৰ ভাল লাগিল বাৰু মানৱ যা হ'বনে এই কলিৰ শেষত হ'ব কল্কি অৱতাৰ এই কলিৰ শেষত হ'ব
কল্কি অৱতাৰ কাটি মাৰিম লেচকক ৰিবু বুন্দা মাৰ এই মজা মজাটো আজিকালি মই নোপোৱাই হলো আৰু চবেই মজাটো কৈয়ে দেখোন মই ক'বলৈ বাদ দিলো দেৰিয়ে হ'ল কৈছিলো দুদিনমান তথাপি বেছি দীঘলীয়া নকৰোঁ এনেকৈ ভাল লাগি থাকোঁতে আমি বিদায় লৈ লওঁ খালি এটা কথা কওঁ আপোনালোকক মাখো মানে দুখটো সদায় মানুহৰ জীৱনত দুখ সুখ সেইবিলাক থাকিবই যিমানেই দুখ নহওক যিমানে আঘাত নাপাওক যিমানে দুখ নাপাওক চকুৰ পানী কেতিয়াও জমা কৰি নাৰাখিব কাৰণ জমা হৈ থকা পানীত মহে কণী পাৰে মই আগতকৈ ক্ষীণালোঁ নে বাৰু 33,000 টকা খৰচ কৰি ক্ষীণাইছোঁ মাজতে শুনিছিল নে ডেংগু মহে কামুৰিলে যে হস্পিটেলত এসপ্তাহ পৰি আছে চবতকৈ দুখৰ কথা ডেংগুৰ আকৌ এডভাৰটাইজ মৰা মানুহটো ময়েই ডেংগুৰ পৰা সাৱধান মোকে বেজালে উপায় নাই তথাপি ভাবিছোঁ বোলো শিল্পী তেজ খাই কেইদিন থাকিব মই খালি এই একতাটো সদায় ৰাখিব এই একতাটোকে আমাক লাগে আৰু আজি আমাৰ এই বৃহৎ অনুষ্ঠানটোৱে যি ডাঙৰকৈ অনুষ্ঠান পাতি আমাক চবকে এক কৰিলে এই একতাটো সদায় ৰাখিব লাগে আমি সদায় আছোনে বোলো একেলগে সেইটো কৈছোঁ আমি সদায় আছোনে গতিকে যিহেতু আছোৱে য'ত ত'ত নাথাকো আৰু এনেকৈ ছাইডত ৰৈ নাথাকো আৰু চব আছোৱে যেতিয়া চব একেলগে থাকিম ছাইডত পৰি নাথাকো ধুনীয়াকৈ মাজত থাকিম একগোট হৈ থাকিম হয়নে থেংক ইউ শুভৰাত্ৰি জয় আই অসম থেংক ইউ